নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো IOCL Recruitment 2024 বিষয়ে, য'ত আপোনাৰ 476টা নন এক্সিকিউটিভ পোষ্ট আছে। পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। পোষ্টটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 21/8/2024। আৰু ইয়াতে এক নম্বৰ পোষ্টটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, য'ত নম্বৰ পোষ্ট 379টা পোষ্ট আছে। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে। আপোনালোকে প্ৰডাকশ্যনত 3 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব। কেমিকেল ইঞ্জিনিয়াৰিং, পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং অথবা কেমিকেল টেকনলজি, ৰিফাইনাৰী অথবা পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং, অথবা 3 ইয়াৰ্ছৰ BSc মেথছ অথবা ফিজিক্স অথবা কেমিষ্ট্ৰি অথবা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি যিকোনো ৰেকগনাইজ ইনষ্টিটিউট অথবা ইউনিভাৰ্চিটিৰ পৰা থাকিব লাগিব। আৰু লগতে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। এগ্ৰিগেট, জেনেৰেল আৰু EWS and OBC candidates আৰু 45% থাকিব লাগিব SC/ST candidatesৰ কাৰণে। আৰু PNUৰ কাৰণে 3 ইয়াৰ্ছৰ ডিপ্ল'মা লাগিব। মেকানিকেল ইঞ্জিনিয়াৰিং অথবা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অথবা ডিপ্ল'মা থাকিব লাগিব। ইলেক্ট্ৰিকেল অথবা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং অথবা মেট্ৰিক থাকিব লাগিব। ITI ফিটাৰ, আৰু লগতে 2 ইয়াৰ্ছৰ ডিউৰেশ্যন থাকিব লাগিব। অথবা আপোনালোকে BSc মেথছ, ফিজিক্স অথবা কেমিষ্ট্ৰি, ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি যিকোনো ৰেকগনাইজ ইনষ্টিটিউট অথবা ইউনিভাৰ্চিটিৰ পৰা থাকিব লাগিব। আৰু লগতে আপোনালোকৰ বয়লাৰ কম্পিটেঞ্চি চাৰ্টিফিকেট BCC, আৰু লগতে ছেকেণ্ড ক্লাছ অথবা নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট, বয়লাৰ এটেণ্ডেণ্ট আণ্ডাৰ দি এপ্ৰেণ্টিছ এক্ট থাকিব লাগিব। আৰু ছেকেণ্ড ক্লাছ বয়লাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব। কম্পিটেণ্ট বয়লাৰ অথৰিটি যিটো ষ্টেটৰ পৰা এপ্লাই কৰিব, এইটো ৰিফাইনাৰী ইউনিট আপোনালোকে থাকিব লাগিব। তাৰপিছত PNUONM, ইয়াতে 3 ইয়াৰ্ছৰ ডিপ্ল'মা আছে। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অথবা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং যিকোনো ৰেকগনাইজ ইনষ্টিটিউট অথবা ইউনিভাৰ্চিটিৰ পৰা। আৰু লগতে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। এগ্ৰিগেট, জেনেৰেল, EWS and OBC ষ্টুডেণ্টৰ কাৰণে। আৰু SC/STৰ কাৰণে 45% থাকিব লাগিব, যিটো ৰিজাৰ্ভ পজিশ্যন থাকিব। আৰু ইলেক্ট্ৰিকেলৰ কাৰণে ইয়াতে দিয়া আছে আপোনালোকে 3 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অথবা ডিপ্ল'মা থাকিব লাগিব। ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা অথবা ইউনিভাৰ্চিটিৰ পৰা। আৰু লগতে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব জেনেৰেল, EWS and OBC কেণ্ডিডেটছৰ কাৰণে। আৰু 45% মাৰ্কছ থাকিব লাগিব SC/ST অথবা PWBD কেণ্ডিডেটছৰ কাৰণে, যিটো ৰিজাৰ্ভ থাকিব। তাৰপিছত মেকানিকেল কাৰণে আপোনালোকৰ 3 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব। মেকানিকেল ইঞ্জিনিয়াৰিং যিকোনো ৰেকগনাইজ ইনষ্টিটিউট অথবা ইউনিভাৰ্চিটিৰ পৰা। আৰু লগতে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব জেনেৰেল, EWS and OBC কেণ্ডিডেটছৰ কাৰণে। আৰু 45% মাৰ্কছ থাকিব লাগিব SC/ST অথবা PWD কেণ্ডিডেটছৰ কাৰণে, যিটো ৰিজাৰ্ভ থাকিব। আইডেণ্টিফাইড ফৰ PWBD পজিশ্যনছ অথবা মেট্ৰিক উইথ ITI ইন ফিটাৰ ট্ৰেড অফ মিনিমাম 2 ইয়াৰ্ছ ডিউৰেশ্যন উইথ পাছ ক্লাছ। তাৰপিছত ইনষ্ট্ৰুমেণ্টেশ্যন, আপোনালোকৰ 3 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব। ইনষ্ট্ৰুমেণ্টেশ্যনৰ ইঞ্জিনিয়াৰিং অথবা ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু লগতে 50% মাৰ্কছ থাকিব লাগিব জেনেৰেল, EWS and OBC কেণ্ডিডেটছৰ কাৰণে। আৰু 45% থাকিব লাগিব SC/ST অথবা PWD কেণ্ডিডেটছৰ কাৰণে। আৰু ফায়াৰ এণ্ড ছেফটিৰ কাৰণে ইয়াতে দি আছে আপোনালোকে মেট্ৰিক প্লাছ চাব অফিচাৰ্ছ কোৰ্চ, যিটো NFSC নাগপুৰ অথবা ইকুইভেলেণ্ট ৰেগুলাৰ কোৰ্চ, মিনিমাম 6 মান্থ ডিউৰেশ্যন হয়। আপোনালোকে সেইটো থাকিব লাগিব যিকোনো ৰেকগনাইজ ইনষ্টিটিউট। আৰু লগতে আপোনালোকৰ ভেলিড হেভি ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তাৰপিছত 2 নম্বৰ পোষ্টটো হ'ল জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালিষ্ট, য'ত নম্বৰ পোষ্ট 21টা আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকে BSc থাকিব লাগিব। ফিজিক্স, কেমিষ্ট্ৰি, ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি অথবা মেথমেটিক্স উইথ মিনিমাম 50% মাৰ্কছ জেনেৰেল, EWS and OBC কেণ্ডিডেটছৰ কাৰণে। আৰু 45% মাৰ্কছ থাকিব লাগিব SC/ST অথবা PWD কেণ্ডিডেটছৰ কাৰণে। আৰু 3 নম্বৰ পোষ্ট হ'ল ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, য'ত নম্বৰ পোষ্ট 38টা আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকে 3 ইয়াৰ্ছৰ ফুল টাইম ডিপ্ল'মা থাকিব লাগিব। ৰিলেভেণ্ট ডিচিপ্লিন ইঞ্জিনিয়াৰিং যিকোনো গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু 4 নম্বৰ পোষ্ট হ'ল টেকনিকেল এটেণ্ডেণ্ট, য'ত নম্বৰ পোষ্ট 29টা পোষ্ট আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকে মেট্ৰিক অথবা 10 পাছ এণ্ড ITI পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু ITI ট্ৰেডছ এণ্ড ডিউৰেশ্যন, স্পেচিফাইড ITI ট্ৰেডছ এণ্ড ডিউৰেশ্যন এজ মেনশ্যন বিলো ফ্ৰম এ গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট বোৰ্ড উইথ মাৰ্কশ্বিট ইণ্ডিকেটিং মাৰ্কছ অফ অল ছেমিষ্টাৰ ইয়াৰ্ছ এণ্ড ট্ৰেড চাৰ্টিফিকেট, নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট। আৰু এজ লিমিট ইয়াতে দি আছে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 26 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আনৰিজাৰ্ভ কেণ্ডিডেটছ হ'লে এজ অন 31/7/2024। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে আপোনালোকে OBC নন ক্ৰিমিলিয়াৰ হ'লে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন
ৰিলেক্সেশ্যন পাব আৰু SC ST হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে জেনেৰেল EWS এণ্ড OBC NCL কেণ্ডিডেটছ হলে আপোনালোকৰ 300 ইয়াতে পেমেন্ট কৰিব লাগিব এপ্লিকেশ্যন ফি যেটো নন ৰিফাণ্ডেবল হ'ব এটো আপোনালোকে অনলাইন পেমেন্ট গেটৱে দি পেমেন্ট কৰি দিব পাৰে উইথ দ্য বেংক চাৰ্জেছ আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 22 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 21 আগষ্টলৈকে সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ